নমস্কাৰ বন্ধুসকল, আজিৰ কবিতাৰ শিৰোনাম হৈছে স্মাৰক। দেৰি নকৰি মই কবিতাটো আৰম্ভ কৰিব লৈছোঁ। সমতল ভূমিত আহিছ দণ্ডিত হৈ, সমতল ভূমিত আহিছ দণ্ডিত হৈ। কটকীৰ বাৰ্তা নিতৌ সন্ধিয়া নিকাই তুলিছে উদ্দণ্ডতা। কটকীৰ বাৰ্তা নিতৌ সন্ধিয়া নিকাই তুলিছে উদ্দণ্ডতা। প্লাবিত অস্তিত্বৰ কণ্ঠলগ্ন কথাষাৰ সমতল ভূমিত আহিছ দণ্ডিত হৈ। মুকলি মঞ্চৰ কপট আনন পৰিধান কৰে লৌকিক আৱৰণ। লগোৱা আমি ভ্ৰূণক্ৰমে, উপবাসেই আমাৰ শেষ পৰিণাম। লগোৱা আমি ভ্ৰূণক্ৰমে, উপবাসেই আমাৰ শেষ পৰিণাম। সমতল ভূমিত আহিছ দণ্ডিত হৈ। পৰিধি পাকচক্ৰৰ চলাহী পৰিসীমাত ৰৈ গ'ল কিছু অজ্ঞাত দৃশ্য। পৰিধি পাকচক্ৰৰ চলাহী পৰিসীমাত ৰৈ গ'ল কিছু অজ্ঞাত দৃশ্য। কিছু অতৃপ্ত প্ৰাণৰ অট্টহাস্য ডাংক প্ৰত্যাচাৰ। সমতল ভূমিত আহিছ দণ্ডিত হৈ। প্ৰচলিত সংবিধানৰ এফলীয়া অধ্যায়, তথাপিত ইতৰজনৰ গড়গান। গণিকৰ বসতি ছটিয়ালে ধূলক ধূলি, অস্পৃশ্যতাই নুমাই দিলে দীপকাঠি। সমতল ভূমিত আহিছ দণ্ডিত হৈ। সমতল ভূমিত আহিছ দণ্ডিত হৈ। আশা কৰিছোঁ বন্ধুসকল আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মূল্যৱান কমেণ্ট নিশ্চয়কৈ কৰিব। নমস্কাৰ।